সকল শিহরি সকলকারী আনন্দ ভোগ করি চৈতালি সফল কর্ম যথাযথভাৱে সমাধা কৰি ধৰ্ম সততাৰ আশ্ৰয় লৈ দেৱতাৰ লগত স্বৰ্গত মিলিত এজনী মহাৰজক এনেদৰে খণ্ডন কৰি থকা দেখি অযোধ্যাবাসীয়ে অযোধ্যা প্ৰতি দুৰ্বল বুলি ভাবিব। ক'লে কোন অযোধ্যাপতি কাৰ কথা কৰিছে প্ৰকাশ? মাতা স্পষ্ট কৰি কওক, শব্দৰ নাৰাখিব মিছা আৱৰণ। কওঁ শুনা সকলোকে
বহু কালৰ আগতে মহাৰাজে মোক প্ৰতিশ্ৰুতি দিয়া দুটিবৰ অন্তত প্ৰথমবাৰে তোমাৰ বাবে অযোধ্যাৰ আৰু দ্বিতীয়তে শ্ৰীৰামচন্দ্ৰ চৈধ্য বছৰ প্ৰকৃত ৰামৰ বনবাসৰ পাছতেই মহাৰাজ শয্যাগত হৈ ত্যাগ কৰে। তেতিয়া সুগন্ধিত তৈলৰ মাজত ৰাখি থোৱা মহাৰাজৰ বস্ত্ৰৰ দেহ পেটৰ কাৰ্য সমাপন কৰি উত্তৰাধিকাৰী সূত্ৰে ৰাজসিংহাসন আৰোহণ কৰা। শুনালা মাতে চক্ৰান্তৰ সহভাগী হৈ হাতীতে যে পিতৃহাৰা ঘৰতে আৰোহণ কৰিব লাগে ৰাজসিংহাসন। কোনে কাৰ্য কৰোৱালে তোমাকে? তুমিতো এনেকুৱা নাছিলা জননী, প্ৰয়োজন আছিল তেনে দাদা ৰামৰ প্ৰতি কিদৰে ইমান নিষ্ঠুৰ হ'ব পাৰিলা? কিদৰে সন্মুখীন হওঁ মই মাতৃ পিতৃহীন ভাতৃহীনৰ পৰা মোক বঞ্চিত কৰিলাই। ৰাজসিংহাসন আছিল জানো মোৰ কাম্য? চাৰি ৰঘুকুল মুনি কিয় পৃথক কৰিলাই? কিয় তোমাক হৰিৰে পৰিচিত কোন সেই মন্ত্ৰণাদাতা সেই আমাৰ চাৰি ভাইক হৰিৰে পৃথক কোনে অযোধ্যাত কুখ্যাতি আনিলে? দিয়া দেখুৱাই মুহূৰ্ততে ছেদন কৰো সেই প্ৰতিব্ৰত পালন কৰি মহাৰাজৰ চৰণতে নিজকে নিয়োজিত কৰিব লাগিছিল। মাতৃৰ ধৰ্মেৰে পুত্ৰকে আচলৰ মাজত আৱৰি ৰাখিব লাগিছিল। কিন্তু আজি ৰাক্ষসী ৰূপেৰে নিজ স্বৰূপৰে লোলপ লালিহাল শিকাই আৱৰি ৰাখি পুত্ৰৰ বুকুতে বজ্ৰময় আঘাত সানি মাতৃত্বৰ গৌৰৱত কালিমা আনিলা। কোনে কব? কোনে জানিব? মাতৃৰ বুকুৰ মাজতো থাকিব পাৰে এখন পাষাণ হৃদয়।
বড় জোৰে কৰিছো মিনতি লৈ বলা মোক ৰাম দাদাৰ কাষলৈ ৰামবিহীন আমাৰ জীৱন স্পৰ্শ নকৰিবাই তোমাৰ স্পৰ্শত আজি মৰমৰ বান্ধন নাই আদেশ কৰক দাদা মই আজি এই দ্বাৰা ৰামচন্দ্ৰ বিচাৰি অৰণ্যলৈ যাম তুমি সমন্ত দেৱৰ লগত আলোচনা কৰি পিতৃদেৱৰ পেট কৰ্ম কাৰ্য সম্পাদনৰ ব্যৱস্থা কৰা ভাল দাদা যোৱা ধর্ম পদিত্যাগী হত্যাকারিণী রাক্ষসী তুমি নিজ লালসাৰ বাবে যে ৰামৰ দৰে পুত্ৰকে বনলৈ পঠাব পাৰে স্বাৰ্থ সিদ্ধিৰ বাবে বংশৰ মান মৰ্যাদা লাঘৱ কৰিব পাৰে কি ৰূপে যোগ্য তুমি ৰাজমাতা হোৱাৰ নিজ পুত্ৰ সুখৰ বাবে আন এগৰাকী মাতৃৰ বুকু খুন্দা কৰি কি সুখৰ বাঞ্ছনা তোমাৰ কিবা ব্ৰত অনুশোচনাৰে আত্মনিগ্ৰহেৰে নিজকে মুক্ত কৰিব পাৰিবানে পাৰিবানে মই এই ভুল কৰিব নোৱাৰো সহস্তে দাদা ৰামচন্দ্ৰকে সিংহাসনত বহুৱাই মই মোৰ অপৰাধ প্ৰক্ষালন কৰিবই লাগিব দাদা